নমস্কাৰ আহি গ'ল চৰকাৰী ঘৰৰ নতুন লিষ্ট আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ মোবাইলত অনলাইনৰ জৰিয়তে লিষ্টটো কেনেকৈ ডাউনলোড কৰিব এণ্ড চেক কৰি লওক যে আপোনালোকৰ নামটো লিষ্টত আছে নে নাই। যদি কোনোবাৰ নামটো লিষ্টত নাই আহা তেন্তে আপোনালোকে কি কৰিব লাগিব ভিডিঅ'টোৰ শেষত জনাই দিম। জাষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকে। তো প্ৰথমতে আপোনালোকে গুগল ব্ৰাউজাৰটো অপেন কৰি সাৰ্চ কৰিব PMAY এণ্ড ইয়াৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰি PMAYG পাৰ্মানেণ্ট ৱেইট লিষ্ট কমিশ্যনাৰেট অফ ৰুৰেল ডেভেলপমেণ্ট নামৰ ৱেবছাইটত ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব আৰু ইয়াত আপোনালোকে পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱেইট লিষ্ট নামৰ অপশ্যনটোত ক্লিক কৰিব আৰু ইয়াত হেয়াৰ নামৰ অপশ্যন আছে তাতে আপোনালোকে ক্লিক কৰিব। হেয়াৰ নামৰ অপশ্যনত ক্লিক কৰিলে এইটো এটা অপশ্যন দেখা পাব, ইয়াত আপোনালোকে অকে নামৰ অপশ্যনটোত ক্লিক কৰি দিব। ইয়াৰ পাছত আপোনালোকৰ এটা পেজ খোল খাব, ইয়াত আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্ট সাব ডিষ্ট্ৰিক্ট এণ্ড ভিলেজটো দিব লাগিব। প্ৰথমতে আপোনালোকে চিলেক্ট নামৰ অপশ্যনটোত ক্লিক কৰি ষ্টেটটো সিলেক্ট কৰিব এণ্ড ইয়াৰ পাছত আপোনালোকে আকৌ সিলেক্ট নামৰ অপশ্যনটোত ক্লিক কৰি ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব। ইয়াৰ পিছত আপোনালোকৰ দিব লাগিব সাব ডিষ্ট্ৰিক্ট এণ্ড যিকেইটা বস্তু দিব লাগে ইয়াত আপোনালোকে ফিল আপ কৰিব এণ্ড কেপচা কোডটো বহুৱাই দিব। ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে যে মই কেপচা কোডটো বহুৱাই দিছো এণ্ড সাবমিট কৰি দিছো। তো কেপচা কোডটো বহুৱাই সাবমিট কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু তলত আপোনালোকে ডাউনলোড এক্সেল এণ্ড ডাউনলোড PDF নামৰ অপশ্যন দুটা দেখা পাব। ইয়াত আপোনালোকে ডাউনলোড PDF নামৰ অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ ঘৰৰ সম্পূৰ্ণ লিষ্টটো ডাউনলোড হৈ যাব। ইয়াত আপোনালোকে চাব পাৰিছে যে মই PDFটো ডাউনলোড কৰি অপেন কৰিলো এণ্ড ইয়াত আপোনালোকে নিজৰ ঘৰৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰটো চেক কৰিব আৰু নিজৰ নামটো ইয়াত চেক কৰি ল'ব।